So guys, good morning. আজি হৈছে জানুৱাৰী মাহৰ 22 তাৰিখ। তো আজি এটা কিবা বিশেষ কাৰণত ঘৰত যাব লগা হ'ল। তো মই ব্লগটো মোৰ ঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ, গুৱাহাটীৰ ৰুমৰ পৰা ষ্টাৰ্ট কৰিছোঁ। তো এয়া আমাৰ মৰ্ণিঙৰ মানুহে চাহ খাই আছে। তো এটা ইয়াৰ পৰা ওলাই যাম, গৈ পিনে ফাৰ্ষ্ট মই বেলতলা চাৰিআলিত গাড়ীত উঠিম। তো ক'ত কেনেকৈ যাওঁ কি কৰোঁ আপোনাৰ ব্লগটো চাই থাকিব। আৰু এনেকৈ আৰু পাই গৈ থাকিব দুই এটা ব্লগ। আৰু আপোনালোকে বস্তুবিলাক চাই আছে, কমেণ্ট চমেণ্ট কৰিব কেতিয়াবা অলপ চলপ। তো এইটোৱে। তো আমাৰ ঘৰৰ মানুহখিনিয়ে ছাপোৰ্ট কৰিছে দেই, কিন্তু মানে ছাবস্ক্ৰাইব। তো বাই বাই, আপোনাৰ ব্লগটো চাই থাকিব। মই এতিয়া ইয়াৰ পৰা বশিষ্ঠ চাৰিআলি যাম, গৈ তাৰ পৰা মই ক'ত যাওঁ কি আপোনালোকে চাই থাকিব। তো গাইজ, এয়া মই বশিষ্ঠ চাৰিআলি পালোঁ। ইয়াতে আপোনাৰ ব্ৰিজখন বনি আছে, নতুনকৈ বনাই আছে এই ব্ৰিজখন। এতিয়া মই আজি নলবাৰী বৰ্তমানৰ গাড়ীত বহিব লাগিব। গাড়ী চাড়ীবিলাক পোৱাৰ দিগদাৰ হৈছে, বহুত আগুৱাই যাব লগা হৈছে। এই বহুত গাড়ী চাই নলবাৰীত নামি তাৰপৰা আৰু বৰ্তমানলৈ গাড়ী ল'ব লাগিব। আহি পালোঁ। তো কথাটো হ'ল কি, মই কিহৰ কাৰণে আজি আহিছিলোঁ, মানে মোৰ আলহীৰ দাদা এজনৰ কিবা আপোনাৰ কম্পিউটাৰ এটা লৈছে। তো এই কম্পিউটাৰটো মোৰ ঘৰত আহিম বুলি আজি গম পাইছে। মই ঘৰত আহিম বুলি গম পাই পিনে আপোনাৰ মোক ক'লে যে তই যাওঁতে কম্পিউটাৰটো মোক ফিটিং কৰি দি যাবি। তো দাদাৰ ল'ৰাজনৰ কাৰণে আনিছে আপোনাৰ ডেস্কটপ এটা। তো মোক গোটেইখিনি চিষ্টেম ছেটিং কৰি দি পিনে তাত খানা চানা খাই মই আহিলোঁ। এতিয়া মই আহি পাইছোঁ। মই ৰাস্তাত আমি পথাৰেৰে আহিছোঁ, আপোনালোকে এই দেখিছেই পথাৰ। তো মই অকণমান পিছত মই ঘৰ পামেই। তো আজি ভিডিঅ'টো ইমানেই আছিলে, মানে মই তাত ভিডিঅ' এইকাৰণে আপোনাৰ নেদেখালোঁ, ভাল নালাগে। আৰু এই কিবা হবে আৰু এই ইউটিউব কৰিছে, ইউটিউবাৰ। তো এই বস্তু মোৰ ভাল নালাগিল দেখাবৰ কাৰণে। তো
সেইকাৰণে আপোনাক নেদেখালোঁ আৰু কম্পিউটাৰ ফিটিং কৰিছোঁ ভাল নাই দাদাহঁতক কোৱা নাই বাৰু মই যে ইউটিউব চেনেল খুলিছোঁ যায় কিছু কোনে কি আৰু সেই কৰে ভাল নালাগে বস্তুটো ক'বৰ কাৰণে নিজে গম পালে আৰু কি পাব আৰু কেতিয়াবা তো এইখিনিয়ে আছিলে তো আপোনালোকক এই জাষ্ট নৰ্মেল চিম্পুল ভ্লগ এটা আজি দিলোঁ বেয়া নাপাব বেলেগ মোৰ বিশেষ ডাঙৰ কাম নহয় সৰু কামেই হয় সেই চিষ্টেমটো ফিটিং কৰা মোক ঘৰত আহিম বুলি আজি গম পাইছিলে তো সেই চিষ্টেম ফিটিং কৰা মোক দাদাই মাতিলে তো মই গ'লোঁ সেইখিনি কৰি দি মই ভাত পানী খাই তাৰ পৰা ওলাই এতিয়া ঘৰ পালোঁ তো আজিলৈ বাই বাই সকলোৱে ভালে থাকিব ধন্যবাদ